हेलो फ्रेंड, আজি তোমালোকৰ আগত প্ৰথম প্ৰশ্ন আন্তৰ্জাতিক মহিলা দিৱস কিমান তাৰিখে পালন কৰা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক 8 মাৰ্চ। বন্ধুসকল এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ভালদৰে চাবা, ইম্পৰ্টেণ্ট। নেক্সট প্ৰশ্ন 2 নং প্ৰশ্ন হ'ল বিশ্ব স্বাস্থ্য দিৱস কিমান তাৰিখে পালন কৰা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ 7 এপ্ৰিল। সকলোৱে মনত ৰাখিবা, এই প্ৰশ্ন বাৰে বাৰে অহা দেখা যায় পৰীক্ষাত। নেক্সট প্ৰশ্ন 3 নং প্ৰশ্ন হ'ল আন্তৰ্জাতিক বিশ্ব দিৱস কিমান তাৰিখে পালন কৰা হয়? বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে 22 এপ্ৰিল। ভালদৰে তোমালোকে মনত ৰাখিবা। 4 নং প্ৰশ্ন আন্তৰ্জাতিক শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয়? বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত আৰু উত্তৰ হ'ল খ 1 মে। বন্ধুসকল 5 নং প্ৰশ্ন হ'ল বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? 10 ছেকেণ্ড এতিয়াও আছে, তোমালোকে এবাৰ ভাবি চোৱা। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ঘ 11 জুলাই। নেক্সট প্ৰশ্ন 6 নং প্ৰশ্ন হ'ল ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হ'ল গ 29 আগষ্ট। 7 নং প্ৰশ্ন বিশ্ব পশু দিৱস কোন তাৰিখে পালন কৰা হয়? বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে ঘ 6 অক্টোবৰ। 8 নং প্ৰশ্ন চীনৰ বিপ্লৱ কিমান চনত হৈছিল? তোমালোকে এই প্ৰশ্নটো ভালদৰে চাবা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সমাপ্ত আৰু উত্তৰটো হৈছে ক 1911 চনত। নেক্সট প্ৰশ্ন 9 নং প্ৰশ্ন হৈছে বগা হাতী দেশ বুলি কোনখন দেশক কোৱা হয়? বন্ধুসকল তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়া। টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে গ থাইলেণ্ড। নেক্সট প্ৰশ্নলৈ যাওঁ আমি। 10 নং প্ৰশ্ন হৈছে কোনখন দেশক চিৰ বসন্ত দেশ বোলা হয়? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, ভালদৰে চাবা। টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 10 ছেকেণ্ড সমাপ্ত আৰু উত্তৰটো হৈছে গ ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডক চিৰ বসন্ত দেশ বোলা হয়। বন্ধুসকল প্ৰত্যেকটো ভিডিঅ'ৰ দৰে আজিও তোমালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? বন্ধুসকল এই প্ৰশ্নটোৰ দুয়োটাজনক অহা পৰৱৰ্তী ভিডিঅ'ত তেওঁৰ নাম উল্লেখ কৰা হ'ব।